Dear students, আজি আমি আলোচনা কৰিব লৈছোঁ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ বুৰঞ্জীৰ এটা অতি গুৰুত্বপূৰ্ণ অধ্যায়, সেইটো হৈছে অধ্যায় 4। এই 4 নম্বৰ অধ্যায়ত আমি বিভিন্ন কথা আলোচনা কৰিব লাগিব। ইয়াৰ ভিতৰত চিন্তাবিদসকল বিশ্বাস আৰু স্থাপত্য যিটো অধ্যায়ৰ নাম, তাৰে ভিতৰত বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ বিষয়ে আমি ভালেখিনি কথা আলোচনা কৰিব লাগিব। ইয়াৰ পৰা বিভিন্ন প্ৰশ্ন আহিব পাৰে, শ্বৰ্ট কুৱেশ্যন আহিব পাৰে, লং কুৱেশ্যন আহিব পাৰে। গতিকে যিটো জৈন ধৰ্মৰ ওপৰত হ'ব পৰা সম্ভাৱ্য কেইবাটাও প্ৰশ্ন সোমাই থকাকৈ আমি এটা আজি আলোচনা কৰিব ওলাইছোঁ। আৰু মই আশা কৰিম যদি সেই আলোচনাত কাৰোবাৰ কিবা অসুবিধা থাকে, কমকৈ বুজা কিবা থাকে, তেনেহ'লে সেইখিনি মোৰ কমেণ্ট ছেকশ্যনত গৈ পেলাই তেওঁলোকে সুধিব পাৰিব। পৰৱৰ্তী ভিডিঅ'ত আমি সেই সকলোবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিম। আমি আচলতে দুটা কথা পাতিব লাগিব ইয়াত, কিছু আছে বৌদ্ধ ধৰ্মৰ বিষয়ে আৰু কিছু জৈন ধৰ্মৰ বিষয়ে। এটা ভিডিঅ'ত আমি বৌদ্ধ ধৰ্মৰ বিষয়ে আৰু এটাত জৈন ধৰ্মৰ বিষয়ে আলোচনা কৰিম। এই ভিডিঅ'টোত আমি বৌদ্ধ ধৰ্মৰ বিষয়ে আহিব পৰা আৰু জানিব লগা ভালেখিনি কথা আলোচনা কৰিবলৈ ওলাইছোঁ। পুনৰবাৰ সকলোকে কওঁ, ভিডিঅ'টো যিমান পাৰে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। গতিকে বলক সময় নষ্ট নকৰি মূল ভিডিঅ'টোলৈ আমি আগবাঢ়ি যাওঁ। আমি আজি 4 নম্বৰ অধ্যায়ৰ 4.4 যিটো বুদ্ধ আৰু জ্ঞানৰ অন্বেষণ, সেইখিনি আলোচনা কৰিব ওলাইছোঁ। আমি এই আলোচনাত সৰু আৰু ডাঙৰ অৰ্থাৎ শ্বৰ্ট কুৱেশ্যন, লং কুৱেশ্যন বিভিন্ন কথাই আলোচনা কৰিম। ইয়াত বুদ্ধ আৰু জ্ঞানৰ অন্বেষণ, ইয়াত আমি বুদ্ধদেৱৰ বিষয়ে কিছু কথা আলোচনা কৰিম। তাৰ পিছতে বুদ্ধৰ শিকনিসমূহ অৰ্থাৎ দ্য টিচিং অফ দ্য বুদ্ধ 4.5 সেইখিনি সামৰি একেলগে গোটেইখিনি আলোচনা আমি আগবঢ়াই নিম। গতিকে প্ৰথমতে আমি চাব লাগিব যে বুদ্ধদেৱ কোন আছিল। আমি তেওঁৰ বিষয়ে অলপমান চাই লওঁ। প্ৰাচীন ভাৰতৰ আচলতে এগৰাকী অতি প্ৰতিভাসম্পন্ন পণ্ডিত ব্যক্তি আছিল বুদ্ধ। বুদ্ধদেৱ আচলতে আমি যে কৈছোঁ বুদ্ধদেৱ, তেওঁৰ প্ৰথমতে নাম বুদ্ধদেৱ নাছিল বা বুদ্ধ নাছিল। জন্মতে বা জন্মৰ সময়ত সৰুতে তেখেতৰ নাম আছিল সিদ্ধাৰ্থ। এতিয়া এইটো এটা আহিব পাৰে এক নম্বৰভাৱে যে বুদ্ধদেৱৰ জন্মতে বা সৰুতে বুদ্ধদেৱৰ আৰম্ভণিতে তেখেতৰ নাম কি আছিল? তেখেতৰ নাম আছিল সিদ্ধাৰ্থ। তেওঁ শাক্য গণৰাজ্যৰ মুখিয়াল শুদ্ধোধনৰ পুত্ৰ আছিল, অৰ্থাৎ দেউতাকৰ নাম আছিল শুদ্ধোধন আৰু তেওঁ শাক্য গণৰাজ্যৰ মুখিয়াল আছিল। আৰু মাতৃ আছিলে মায়া দেৱী। অৱশ্যে মাতৃৰ বুদ্ধদেৱৰ জন্মৰ 7 দিনৰ পিছতেই যিহেতু মাতৃৰ মৃত্যু হৈছিল, গতিকে মাহীমাক গৌতমীয়ে তুলি তালি সিদ্ধাৰ্থক ডাঙৰ দীঘল কৰিছিল। যদিও বুদ্ধদেৱে 16 বছৰ বয়সতে বিবাহপাশত আবদ্ধ হৈছিল, কিন্তু তেওঁ মাত্ৰ 27 বছৰ বয়সতে আকৌ সন্ন্যাস ব্ৰত গ্ৰহণ কৰিব লগা হৈছিল। এতিয়া আমি আহোঁ মূল কথালৈ, যে যেতিয়া বুদ্ধদেৱৰ জন্ম হ'ল, তাৰ পিছত জ্যোতিষীয়ে ভৱিষ্যতবাণী কৰিছিল যে সিদ্ধাৰ্থ অৰ্থাৎ সেই সন্তানটি পিছলৈ যোন বুদ্ধদেৱ হিচাপে জনাজাত হৈ পৰিছিল, বিখ্যাত হৈ পৰিছিল, সেই সন্তানটি সেই সময়ত অৰ্থাৎ সিদ্ধাৰ্থ হয় এজন ডাঙৰ সম্ৰাট হ'ব, নহয় এজন বিখ্যাত সাধু পুৰুষ হ'ব। এনেধৰণেৰে ভৱিষ্যতবাণী কৰাৰ পিছত তেওঁক কি কৰা হৈছিল যে ৰাজপ্ৰসাদৰ মাজতেই আবদ্ধ কৰি ৰখা হৈছিল। এইটো বাবে আবদ্ধ কৰি ৰখা হৈছিল যে মানৱ জীৱনত সন্মুখীন হোৱা কোনো ধৰণৰ বেমাৰ আজাৰ, ৰোগ, জৰা ব্যাধি কোনো ধৰণৰ যাতে একোৱে তেখেতৰ হানি কৰিব নোৱাৰে বা মৃত্যু আদিৰ পৰা তেখেতক যাতে আঁতৰত ৰাখিব পাৰি, সেইবাবে কি কৰিছিল, তেখেতক ৰাজপ্ৰসাদৰ ভিতৰত আবদ্ধ কৰি ৰখা হৈছিল। সংসাৰৰ মানৱ জীৱনৰ দুখ কষ্ট সেইবিলাকৰ পৰা যাতে তেওঁ আঁতৰি থাকে, তাৰ বাবে চেষ্টা কৰিছিল। কিন্তু এনেকুৱা হ'ল যে এদিন তেওঁ ৰথ চালকৰ সৈতে ঘৰৰ বাহিৰ হৈছিল, আৰু সেই দিনাখনেই এনেকুৱা এটা ঘটনা ঘটিছিল, আচলতে এটা নহয় 3টা ঘটনা ঘটিছিল। তেওঁৰ সেই যাত্ৰাটো বৰ সুখকৰ নাছিল, বৰ ভাল নাছিল। সেই যাত্ৰাটোত তেওঁ এজন বুঢ়া মানুহ দেখা পালে, তাৰপিছতে এজন ৰোগী অৰ্থাৎ বেমাৰী মানুহ দেখা পালে, আৰু এটা মৰাশ দেখা পালে। এই 3টা ঘটনাই তেওঁৰ মনত ইমান বেয়াকৈ ৰেখাপাত কৰিলে যে তেওঁ বুজি উঠিলে যে মানুহ যিমানেই যেনেকুৱা নহওক, কালক্ৰমত কিন্তু মানুহৰ দেহৰ অৱনতি ঘটিবই আৰু মৃত্যু অনিবাৰ্য। মৃত্যুৰ পৰা কোনো হাত সাৰি থাকিব নোৱাৰে। তেওঁ এজন গৃহহীন মগনীয়াও দেখা পাইছিল। বাৰু যি কি নহওক, তেওঁৰ এই যে 3টা ঘটনাৰ সন্মুখীন হ'ল, এই ঘটনা 3টাই তেওঁৰ মনত বাৰুকৈয়ে ৰেখাপাত কৰিলে, আৰু তেওঁ অৰ্থাৎ গৌতম বুদ্ধক মানে সিদ্ধাৰ্থক, তেতিয়ালৈকে তেওঁ সিদ্ধাৰ্থৰ নামেৰেই পৰিচিত হৈ আছে, শুদ্ধোধনৰ পুত্ৰ হিচাপে তেওঁ পৰিচিত হৈ আছে। তেওঁৰ নিজৰ পুত্ৰ, ভাৰ্যা, ধন সম্পত্তি, আত্মীয় স্বজন
এই সংসাৰৰ সমূহ মায়া মোহ সকলো পৰিত্যাগ কৰি নিজৰ ঘৰৰ পৰা তেওঁ ওলাই গ'ল যেতিয়া মাত্ৰ তেওঁৰ ২৭ বছৰ বয়স হৈছে। এতিয়া এই ২৭ বছৰ বয়সতে তেওঁ সন্ন্যাস ব্ৰত গ্ৰহণ কৰিলে আৰু গ্ৰহণ কৰি তেওঁ প্ৰথমতে বৈশালীত গ'ল। তাৰপিছত তেওঁ ৰাজগৃহলৈ গ'ল। ৰাজগৃহৰ আচলতে বৈশালীত গৈছিলে, গৈ পেলাই কালামৰ শিষ্য যিটো আৰ কালাম এইবিলাক শিষ্যত্ব গ্ৰহণ কৰিলে। তেওঁ সাংখ্য দৰ্শন তত্ত্বৰ জ্ঞান আহৰণ কৰিলে। তাৰপিছত তেওঁ যেতিয়া ৰাজগৃহ গ'ল, ৰাজগৃহত গৈও তেওঁ ৰুদ্ৰগ্ৰাম পুত্ৰৰ আশ্ৰমত তেওঁ যোগাভ্যাস কৰিলে, ধ্যানৰ জ্ঞান আহৰণ কৰিলে। সেইখিনিতো ভালেখিনি আছে, ইমানখিনি কথা এতিয়া আমি পাতিলে বহুত দীঘলীয়া হ'বগৈ। যিকি নহওক প্ৰথমতে তেওঁ বৈশালীলৈ গ'ল, তাৰপিছত তেওঁ ৰাজগৃহলৈ গ'ল আৰু ৰাজগৃহৰ পিছত ৰাজগৃহৰ আশ্ৰম এই সিদ্ধাৰ্থ ক'লৈ গৈছিল যে উৰুবিল্বলৈ গৈছিল, অৰ্থাৎ বৰ্তমানৰ যিটো বুদ্ধগয়ালৈ তেওঁ যাত্ৰা কৰিলে আৰু তাত তেওঁ কৃচ্ছ সাধনা আৰম্ভ কৰিলে। এই কঠোৰ সাধনাৰ অন্তত তেওঁ দেহা অৰ্থাৎ দৈহিক অৱস্থাৰ খুব অৱনতি ঘটিল। তাৰপিছতেই তেওঁ কম সংখ্যক অৰ্থাৎ অতি ন্যূনতম সংখ্যক আহাৰ গ্ৰহণ কৰিবলৈ ল'লে। তাৰপিছত তেওঁ পুনৰ এজোপা আহঁত গছৰ তলত ধ্যানত মগ্ন হ'ল আৰু তেওঁ ইমানেই ধ্যানত মগ্ন হ'ল যে তেওঁ কঠোৰ সাধনাৰ অন্তত সেই পৰম সত্য আৰু জ্ঞান লাভ কৰিবলৈ সক্ষম হ'ল। লগে লগে তেওঁ বুদ্ধ অৰ্থাৎ বুদ্ধৰ অৰ্থটো হৈছে যে পৰম জ্ঞানী, অৰ্থাৎ বুদ্ধ হৈ পৰিল বা পৰম জ্ঞানী হিচাপে পৰম জ্ঞানৰ সন্ধান পাওঁতাজন বুলি তেওঁ বিখ্যাত হৈ পৰিল। অৰ্থাৎ তেওঁ বুদ্ধ হিচাপে এতিয়াৰ পৰা জনাজাত হৈ পৰিল আৰু যিজোপা আহঁত গছৰ তলত বহি তেওঁ সেই পৰম জ্ঞান লাভ কৰিলে, সেই বুদ্ধিত্ব তেওঁৰ প্ৰাপ্তি ঘটিছিল, সেই গছজোপাক বুদ্ধিদ্ৰুম বৃক্ষ নামেৰে পৰিচিত হৈ পৰিল আৰু গোটেই ঠাইখন বুদ্ধগয়া নামেৰে জনাজাত হৈ পৰিল। সদ্যহতে আমি এতিয়া কি কথা গম পালোঁ এবাৰ পুনৰ চাওঁ আমি যে বুদ্ধদেৱৰ সৰুতে নাম কি আছিল বা জন্মতে কি নাম আছিলে? সিদ্ধাৰ্থ আছিলে। তেওঁ কোন আছিল? যে শাক্য গণৰাজ্যৰ মুখিয়াল শুদ্ধোধনৰ পুত্ৰ আছিল। মাতৃৰ নাম আছিল মায়াদেৱী, কিন্তু জন্মৰ 7 দিনৰ পিছতে মাতৃৰ মৃত্যু হৈছিল। তেওঁক তুলি তালি ডাঙৰ দীঘল কৰিছিলে তেওঁৰ মাহীমাক গৌতমীয়ে। 16 বছৰ বয়সতে সিদ্ধাৰ্থই বিবাহ পাশত আবদ্ধ হৈছিল। তেওঁৰ যাতে সংসাৰৰ দুখ কষ্ট বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিব পাৰে তাৰ বাবে তেওঁক ৰাজপ্ৰসাদৰ মাজতে আবদ্ধ কৰি ৰখা হৈছিল। কাৰণ জ্যোতিষীয়ে তেনেধৰণে ভৱিষ্যতবাণী কৰিছিল যে তেওঁ এজন ডাঙৰ সম্ৰাট হ'ব নাইবা এজন সাধু পুৰুষ হ'ব, বিখ্যাত সাধু পুৰুষ হ'ব। সেইবাবে তেওঁ ৰাজপ্ৰসাদৰ মাজত আবদ্ধ কৰি ৰখা হৈছিল। কিন্তু কালক্ৰমত তেওঁ কি হ'ল যে এদিন ৰথ চালকৰ সৈতে তেওঁ ঘৰৰ পৰা বাহিৰ হৈছিল। সেই যাত্ৰাটোতেই তেওঁ এজন বুঢ়া মানুহ লগ পাইছিল, এজন ৰোগী লগ পাইছিল আৰু এটা মৰাশ দেখা পাইছিল। সেই ঘটনাকেইটাই তেওঁৰ মনত ইমান বেছি বেয়াকৈ ৰেখাপাত কৰিলে যে তেওঁ সংসাৰৰ মায়া মোহ, তেওঁৰ পুত্ৰ, তেওঁৰ ভাৰ্যা, তেওঁৰ আত্মীয় স্বজন সকলোকে এৰি সকলোকে ত্যাগ কৰি মাত্ৰ ২৭ বছৰ বয়সত তেওঁ সন্ন্যাস ব্ৰত গ্ৰহণ কৰিলে, অৰ্থাৎ তেওঁ নিজৰ গৃহত্যাগ কৰিলে। প্ৰথমতে তেওঁ বৈশালীলৈ গ'ল, তাৰপিছত তেওঁ ৰাজগৃহলৈ গ'ল আৰু ৰাজগৃহৰ পিছত তেওঁ উৰুবিল্বলৈ গ'ল আৰু সেই উৰুবিল্বই অৰ্থাৎ বৰ্তমানৰ বুদ্ধগয়া, য'ত তেওঁ কৃচ্ছ সাধনা কৰিলে আৰু এজোপা আহঁত গছৰ তলত তেওঁ ধ্যানত মগ্ন হৈছিল। সেই ধ্যানত মগ্ন হওঁতে তেওঁ পৰম জ্ঞান লাভ কৰিছিল আৰু পৰম জ্ঞান লাভ কৰা অৰ্থাৎ পৰম জ্ঞানৰ সন্ধান পাওঁতাজনকে বুদ্ধ বুলি কোৱা হৈছিল। গতিকে তেতিয়াৰ পৰা সিদ্ধাৰ্থই বুদ্ধ হিচাপে পৰিচিত হ'ল আৰু যিজোপা গছৰ তলত বহি তেওঁ বুদ্ধিত্ব প্ৰাপ্তি ঘটিল সেই গছজোপাক কোৱা হ'ল, সেই বৃক্ষজোপাক কোৱা হ'ল বুদ্ধিদ্ৰুম বৃক্ষ আৰু গোটেই ঠাইখিনি হৈ পৰিল বুদ্ধগয়া। ইয়াৰ পিছত তেওঁ সাৰনাথলৈ যায় আৰু সাৰনাথলৈ গৈ তাত প্ৰথমে 5জন ব্ৰাহ্মণ পণ্ডিতক তেওঁ ধৰ্মবস্ত্ৰ দান কৰে। ইয়াক ধৰ্মচক্ৰৰ প্ৰৱৰ্তন বুলি কোৱা হয়। সেইকেইজন কোন আছিল সেইটো আহিবও পাৰে বা জানি থোৱাটো ভাল। কেৱল যে পৰীক্ষাত আহিলেই গম পাব লাগিব জানিব লাগিব সেইটো নহয়, আমি শিকি থোৱাটো ভাল। সেয়া হৈছিলে সাঁচিপুত্ৰ, মগালান, উপালি, কাশ্যপ আৰু আনন্দ, এই 5জন। এতিয়া কথা হ'ল যে বুদ্ধৰ শিকনিসমূহ বুলি এটা তোমালোকৰ ইউনিট আছে, সেইটো হৈছে 4.5 বুদ্ধৰ শিকনিসমূহ, দ্য টিচিং অফ দ্য বুদ্ধ। এতিয়া বুদ্ধৰ শিকনিসমূহ আমি পিটকত পাওঁ। আচলতে আমি বুদ্ধৰ শিকনিসমূহ ক'ত পাওঁ? আমি পিটকত পাওঁ। এতিয়া বৌদ্ধ দেৱৰ বিষয়ে বা বৌদ্ধ দৰ্শনৰ বিষয়ে আমি গোটেই কথাখিনি আমি চাম যে বৌদ্ধ দৰ্শন মতে আচলতে পৃথিৱীখন হৈছে ক্ষণস্থায়ী, অতি খন্তেকীয়া আৰু সঘনাই পৰিৱৰ্তন হয়। বৌদ্ধ দৰ্শনৰ মতে তেনেহ'লে পৃথিৱীখন কেনেকুৱা? আমি অতি সহজভাৱে মনত ৰাখিব লাগিব
যে বৌদ্ধ দৰ্শনৰ মতে পৃথিৱীখন ক্ষণস্থায়ী মানে খন্তেকীয়া আৰু সঘনাই পৰিৱৰ্তন হয় আৰু এই পৃথিৱীখন নিৰ্জীৱ এই তিনিটা কথা প্ৰথমতে আমি মনত ৰাখিম যে বৌদ্ধ দৰ্শনৰ মতে পৃথিৱীখন ক্ষণস্থায়ী আৰু এখন সঘনাই পৰিৱৰ্তন হয় মানে পৰিৱৰ্তনশীল আৰু নিৰ্জীৱ ইয়াত স্থায়ী বুলি একো নাই এই ক্ষণস্থায়ী বিশ্বৰ ভিতৰত মানুহৰ জন্মই হৈছে মূলত দুখৰ কাৰণ মানে দুখৰ মূল কাৰণ হৈছে মানুহৰ জন্ম কামনা বাসনা তৃষ্ণা আসক্তি মোহ আদি প্ৰবৃত্তিবিলাক সেই দুখৰ কাৰণ প্ৰাচীন যিবিলাক বৌদ্ধ ধৰ্ম যেটো বৌদ্ধ ধৰ্ম প্ৰাচীন বৌদ্ধ ধৰ্মৰ মত অনুসৰি ঈশ্বৰ আছে নে নাই সেইটো অপ্ৰাসংগিক সেয়েহে বৌদ্ধ ধৰ্মত ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কে কোনো আলোচনা নাই সমাজ সম্পৰ্কেও বুদ্ধৰ ধাৰণা আছিল যে সমাজ মানুহৰ দ্বাৰাহে সৃষ্ট ভগৱানৰ দ্বাৰা নহয় মানুহৰ নানা ধৰণৰ অভাৱ আছে সেই অভাৱবোৰ সমাজতে পূৰণ কৰিব পাৰি এই কথাখিনি মই পুনৰ ক'ব বিচাৰিছোঁ যে বৌদ্ধ যেটো দৰ্শন বা প্ৰাচীন বৌদ্ধ ধৰ্মৰ মত অনুসৰি সেই সমাজখনৰ কথা আমাৰ কোৱা হৈছে যে সমাজ সম্পৰ্কে বুদ্ধদেৱৰ ধাৰণাটো এনেকুৱা আছিল যে সমাজ হৈছে মানুহৰ দ্বাৰাই সৃষ্ট ভগৱানৰ দ্বাৰা সৃষ্ট নহয় সেয়েহে বৌদ্ধ ধৰ্মৰ মত অনুসৰি ঈশ্বৰ আছে নে নাই সেইটো অপ্ৰাসংগিক সেই বৌদ্ধ ধৰ্মত ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কে কোনো বিশেষ আলোচনা নাই নিৰ্বাণ লাভ কৰাই বৌদ্ধ ধৰ্মৰ মূল কথা নিৰ্বাণ লাভ কৰাই হৈছে বৌদ্ধ ধৰ্মৰ মূল কথা মৃত্যুৰ পিছত আত্মাই পুনৰ জীৱন লাভ কৰে মৃত্যুৰ পিছত মানে যেতিয়া এজন মানুহৰ মৃত্যু হয় তাৰ পিছত আত্মাই আকৌ জীৱন লাভ কৰে পুনৰ জীৱন লাভ কৰে আৰু পুনৰ জীৱন লাভ কৰিলে কি হয় আগৰ জীৱনৰ যেটো কৰ্মফল সেয়া ভোগ কৰিব লগা হয় অৰ্থাৎ আগৰ জন্মত কোনে কি কাম কৰিলে কেনেকুৱা কাম কৰিলে তাৰ ফল মানুহে লাভ কৰিব লগা হয় গতিকে এই যেতিয়া পুনৰ জন্ম হ'ব তেতিয়াহ'লে আগৰ জন্মৰ কৰ্মফল মানুহে ভোগ কৰিব লাগিব সেয়ে জন্মক দুখৰ কাৰণ বুলি কোৱা হৈছে সকলো দুখৰ মূল কাৰণ বুলি কোৱা হৈছে গতিকে পুনৰ জন্ম বন্ধ কৰিব পাৰিলেহে মানুহে সেই দুখৰ পৰা মুক্তি লাভ কৰিব পাৰিব অৰ্থাৎ নিৰ্বাণ লাভ কৰিব পাৰিব এই হৈছে নিৰ্বাণ লাভ পুনৰ জন্ম যদি বন্ধ কৰিব পাৰে তেতিয়াহ'লে মানুহে দুখৰ পৰা মুক্তি পাব অৰ্থাৎ নিৰ্বাণ লাভ কৰিব পাৰিব এতিয়া বুদ্ধই চাৰিটা সত্যৰ কথা কৈছিল আৰু সেই সত্যকেইটাক আৰ্য সত্য বা পৰম সত্য বুলি কোৱা হয় আসক্তি বিনাশৰ কাৰণেও বুদ্ধদেৱে অষ্টমাৰ্গৰ কথা কৈছিল অষ্টমাৰ্গ কি এইটো আহিব পাৰে এতিয়া অষ্টমাৰ্গ হ'ল যে সৎ বাক্য সৎ কাৰ্য সৎ জীৱন সৎ প্ৰচেষ্টা সৎ চিন্তা সৎ চেতনা সৎ প্ৰতিজ্ঞা আৰু সৎ দৰ্শন এই আঠটাই হৈছে অষ্টমাৰ্গ এতিয়া পৰীক্ষাত হয়তো আহিব পাৰে অষ্টমাৰ্গৰ বিষয়ে তেতিয়া আমি এই অষ্টমাৰ্গৰ বিষয়ে এইখিনি কথা লিখিব লাগিব ইয়াৰ পিছতে হ'ল যে বুদ্ধৰ অনুগামীসকল সেইখিনি আহিব পাৰে তোমালোকৰ 4.6 ফলোৱাৰ্ছ অফ দ্য বুদ্ধ এইখিনিত বিশেষ একো নাই যে মানে তেওঁ কি কৰিলে যেতিয়া এই কথাবিলাক সংগঠিতভাৱে তেওঁ এতিয়া ক'ব লাগিব মানুহক ধৰ্ম প্ৰচাৰ কৰিবলগীয়া হ'ল তেতিয়া বুদ্ধদেৱৰ এই যিবিলাকে শিষ্যত্ব গ্ৰহণ কৰিলে শিষ্যৰ সংখ্যাবিলাক লাহে লাহে অতি সোনকালে মানে কি হৈছিলে সুসংগঠিত আৰু সুসংহত কৰাৰ উদ্দেশ্যে যিবিলাক শিষ্যত্ব বাঢ়ি গৈছে তেতিয়া তেওঁ সংঘ প্ৰতিষ্ঠা কৰিলে এতিয়া বৌদ্ধ সংঘবিলাক হ'ল যে ভিক্ষুসকলৰ সংগঠন আছিল আৰু ভিক্ষুসকল ধৰ্মৰ শিক্ষক হৈছিলগৈ পিছলৈ তেওঁলোকে অতি সহজ সৰলতা জীৱন যাপন কৰিছিল কেৱল মাত্ৰ জীয়াই থাকিবৰ বাবে ন্যূনতম প্ৰয়োজনীয়তাখিনিহে খাইছিল মানে বিলাসী জীৱন যাপন গ্ৰহণ কৰা নাছিল তেওঁলোকে পালন কৰা নাছিল ভিক্ষুসকলৰ ধৰ্মৰ শিক্ষক হৈছিল পিছলৈ গতিকে তেওঁলোকে ধৰ্ম প্ৰচাৰ কৰিছিল আৰু এই ধৰ্ম শিক্ষকসকলে অৰ্থাৎ ভিক্ষুসকলে অতি সহজ সৰল জীৱন যাপন কৰিছিল তেওঁলোকে কেৱল মাত্ৰ জীয়াই থাকিবৰ বাবেহে অতি ন্যূনতম খাদ্য গ্ৰহণ কৰিছিল অৱশ্যে প্ৰথম অৱস্থাত পুৰুষকে যদিও সংঘৰ সদস্য হিচাপে অনুমতি দিয়া হৈছিল সদস্য হ'বলৈ অনুমতি দিয়া হৈছিল কিন্তু পিছলৈ পুৰুষ মহিলা সকলোকে ইয়াৰ সদস্য হিচাপে ভৰ্তি কৰা হৈছিল নিৰ্বাণ প্ৰাপ্তি মহিলাসকলক থেৰি বুলি কোৱা হৈছিল সংঘত যিবিলাক থকা মহিলা আছিল সংঘত থকা বহু মহিলাই পিছলৈ ধৰ্মৰ প্ৰচাৰক অৰ্থাৎ প্ৰচাৰিকাৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু ধৰ্ম প্ৰচাৰিকা অৰ্থাৎ
আৰু থেৰি হ'ব বিচাৰিছিল। এতিয়া থেৰি কথাটো কি হৈছিল যে নিৰ্বাণ প্ৰাপ্তি হোৱা মহিলাসকলকেই থেৰি বুলি কোৱা হৈছিল। মই আগতে ক'লোঁ যে নিৰ্বাণ প্ৰাপ্তি মানে কি, তোমালোকে এইটো বুজিছা নিশ্চয়। গতিকে নিৰ্বাণ প্ৰাপ্তি হোৱা মহিলাসকলক থেৰি বুলি কোৱা হৈছিল। এই বুদ্ধৰ যিসকল অনুগামী আছিলে, যোনে বুদ্ধৰ শিষ্যত্ব গ্ৰহণ কৰিবলৈ আহিছিল, এই অনুগামীসকল কিন্তু সমাজৰ বিভিন্ন শ্ৰেণীৰ পৰা আহিছিল। ধনী, দুখীয়া, সদাগৰ, গৃহপতি, নিজ জাতি এনেকুৱা কোনো কথা নাই, সকলো মানুহে আহিছিল। শিল্পী, কাৰিকৰ, ৰজাৰ হওক, ধনী হওক, নিজ জাতিয়ে হওক, শ্ৰমিকেই হওক, দাস হওক, কাৰিকৰসকল হওক, শিল্পীসকল হওক, সকলো সমাজৰ সকলো শ্ৰেণীৰ মানুহেই কিন্তু এই বুদ্ধৰ অনুগামী হিচাপে সংঘলৈ আহিছিল। কাৰণ সংঘৰ ভিতৰত সকলোকে সমান বুলি গণ্য কৰা হৈছিল। সকলোকে সমান বুলি গণ্য কৰা হৈছিল। কাৰোবাক উচ্চ, কাৰোবাক নিচ, এনেকুৱা কিন্তু মনোভাৱৰ পৰা সংঘ আঁতৰি আছিল। সংঘৰ যিটো পৰম্পৰা আছিল সেইটো হৈছিলে যে সংঘৰ আভ্যন্তৰীণ কাৰ্যকলাপ গণ আৰু সংঘৰ পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি পৰিচালিত হৈছিল। এতিয়া কথা হ'ল যে বুদ্ধদেৱৰ মৃত্যু ঘটিল। বুদ্ধদেৱৰ মৃত্যুৰ পিছত বৌদ্ধ ধৰ্মও বহুলভাৱে প্ৰচাৰিত হয়। বৌদ্ধ ধৰ্মই বহুতৰে মন জয় কৰিব পাৰিছিল আৰু সেয়ে আজিও পৃথিৱীৰ এক বুজন পৰিমাণৰ লোক বৌদ্ধ ধৰ্মী। এতিয়া আমি যিখিনি কথা ইয়াত আলোচনা কৰিলোঁ, বুদ্ধদেৱে নাৰীৰ কথাটো মোক ক'বলৈ থাকি গৈছে। আচলতে বুদ্ধদেৱে সমাজখনত এনেকুৱা কৈছিল যে বৰ্ণ যিটো বাছ বিচাৰ নকৰাকৈ ধৰ্মত দীক্ষিত কৰিছিলে। তেওঁ কোনো ধৰণৰ জাতি, ধৰ্ম, বৰ্ণৰ কথা তেওঁ মানি চলা নাছিল। সমাজৰ উচ্চ নিচ সকলোকে তেওঁ শিষ্যত্ব প্ৰদান কৰিছিল। আৰু সেই সময়ত কিন্তু আন সমাজ গোটেই ব্যৱস্থাখন বহু মানুহ অসন্তুষ্ট হৈ আছিল সমাজ ব্যৱস্থাত। গতিকে যেতিয়া বুদ্ধদেৱে বাছ বিচাৰ নকৰাকৈ ধৰ্মত দীক্ষিত কৰাটো বৌদ্ধ ধৰ্মৰ এটা জনপ্ৰিয়তাৰ অন্যতম কাৰণ। কাৰণ বাছ বিচাৰ নকৰাকৈ বৰ্ণ, কি বৰ্ণ, উচ্চ বৰ্ণ, নিম্ন বৰ্ণ, এনেধৰণৰ কোনো ধৰণৰ বাছ বিচাৰ নকৰাকৈ সকলোকে যেতিয়া এই ধৰ্মত দীক্ষিত কৰালে, এই ধৰ্মত যেতিয়া তেওঁ দীক্ষিত কৰোৱাটো বিচাৰিলে যে সকলোৱে আহিব পাৰে, সকলোৱে শিষ্যত্ব গ্ৰহণ কৰিব পাৰে, ধৰ্মৰ বিষয়ে জানিব পাৰে, বুজিব পাৰে, তেতিয়াহ'লে সকলো মানুহৰ বাবে এইটো কিন্তু জনপ্ৰিয় হৈ পৰিল। আৰু বৌদ্ধ ধৰ্মই বৰ্ণ বৈষম্য নাইকিয়া নথকা, অৰ্থাৎ বৰ্ণ বৈষম্য ৰহিত এটা ব্যৱস্থা হ'ল। গতিকে স্বাভাৱিকতে এই বঞ্চিত আৰু সংখ্যাগৰিষ্ঠ যিটো শূদ্ৰ আছিলে, বৈশ্য আছিলে শ্ৰেণী, সেই দুয়োটাই প্ৰথম আৰু প্ৰথমতেই আকৃষ্ট হ'ল। অৰ্থাৎ শূদ্ৰসকল আৰু বৈশ্যসকল যিহেতু সমাজত একেবাৰে নিম্ন শ্ৰেণীৰ মানুহ আছিলে, তেওঁলোকক সমান চকুৰে চোৱা হোৱা নাছিল আচলতে উচ্চ বৰ্ণৰ লগত। গতিকে সেই মানুহখিনিয়ে সমাজত লাঞ্ছিত বঞ্চিত নিশ্চয় হৈ আছিল। গতিকে তেওঁলোক বেছিকৈ গুৰুত্ব দিলে, তেওঁলোকে বেছিকৈ কিন্তু ভাল পালে বৌদ্ধ ধৰ্মত, সেয়েহে তেওঁলোক আগবাঢ়ি আহিল বৌদ্ধ ধৰ্মলৈ। ইয়াৰ উপৰিও নাৰীৰ প্ৰতিও কিন্তু বৌদ্ধ ধৰ্ম এনেকুৱা আছিলে যে নাৰী সমাজৰ সন্মুখত বৌদ্ধ ধৰ্মই বৃহত্তৰ জীৱনৰ আদৰ্শ তুলি ধৰিছিল। এক বৃহত্তৰ জীৱনৰ আদৰ্শ তুলি ধৰিছিল। বৌদ্ধ ধৰ্মই নাৰী জাতিক তেওঁলোকৰ সামাজিক দায়িত্ব সম্পৰ্কে সচেতন কৰাৰ লগতে তেওঁলোকৰ উচ্চ শিক্ষাৰ পথ সুগম কৰি দিছিল। গতিকে এতিয়া আমি পুনৰ যদি কথাখিনি এবাৰ চাওঁ, তেনেহ'লে আমি দেখা পাম যে আমি বুদ্ধদেৱৰ বিষয়ে চালোঁ। এতিয়া হ'ল বুদ্ধৰ শিকনিসমূহ। এতিয়া বুদ্ধৰ শিকনিসমূহৰ ক্ষেত্ৰত আমি কি শিকিলোঁ যে বৌদ্ধ ধৰ্মৰ মতে, বৌদ্ধ দৰ্শন মতে পৃথিৱীখন কেনেকুৱা আছিলে যে ক্ষণস্থায়ী আৰু সঘনাই পৰিৱৰ্তন হৈ থাকে, অৰ্থাৎ পৰিৱৰ্তনশীল আৰু এখন নিৰ্জীৱ। ইয়াত স্থায়ী বুলিবলৈ, পাৰ্মানেণ্ট বুলিবলৈ একো নাই। আনহাতে বৌদ্ধ ধৰ্মৰ মতে, বৌদ্ধ দৰ্শনৰ মতে বিশ্বৰ ভিতৰতেই মানুহৰ দুখৰ মূল কাৰণটো হৈছে কি? জন্ম। অৰ্থাৎ জন্ম হৈছে মূল কাৰণ, দুখৰ মূল কাৰণ। আৰু সমাজ সম্পৰ্কে বুদ্ধৰ ধাৰণাটো কেনেকুৱা আছিল সেই কথাটো আমি আজি গম পালোঁ যে সমাজ সম্পৰ্কে বুদ্ধৰ ধাৰণাটো আছিল যে সমাজখন মানুহৰ দ্বাৰাহে সৃষ্ট, ভগৱানৰ দ্বাৰা নহয়। এই কথাটো আছিলে বৌদ্ধ দৰ্শনৰ মতে। আমি এইটো কথা আজি শিকিলোঁ। লগতে নিৰ্বাণ লাভ কৰাটো বৌদ্ধ ধৰ্মৰ মূল কথা আছিল, সেইটো এটা আমি কথা আজি শিকিলোঁ। কি শিকিলোঁ? যে নিৰ্বাণ লাভ কৰাটোৱে বৌদ্ধ ধৰ্মৰ মূল কথা। নিৰ্বাণ লাভ মানে কি আছিলে সেইটো মই ইতিমধ্যে কৈছোঁৱে। মৃত্যুৰ পিছত আত্মাই যে পুনৰ জন্ম লাভ কৰে আৰু পুনৰ জন্ম লাভ কৰিলেও আগৰ জন্মৰ যিটো কৰ্মফল থাকে সেই কৰ্মফল তেওঁলোকে লাভ কৰে। অৰ্থাৎ সেই জন্ম হোৱাৰ লগে লগে আগৰ জন্মৰ কৰ্মফল যিহেতু লাভ কৰিব, গতিকে জন্ম হৈয়ে মানুহে জন্ম হোৱাটো হৈছে দুখৰ মূল কাৰণ। আৰু এই জন্ম যিটো পুনৰ জন্ম হয়, পুনৰ সেই জন্মটো যদি বন্ধ কৰিব পাৰি তেতিয়াহে মানুহে দুখৰ পৰা মুক্তি লাভ কৰিব পাৰিব, যাক নিৰ্বাণ লাভ কৰা বুলি কোৱা হয়। এতিয়া আমি গম পালোঁ যে নিৰ্বাণ লাভ কৰাটো বৌদ্ধ ধৰ্মৰ মূল কথা। অষ্টমাৰ্গৰ কথা ক'লোঁ। বুদ্ধদেৱে আসক্তি নাইকিয়া কৰিবৰ কাৰণে, আসক্তি বিনাশৰ কাৰণে অষ্টমাৰ্গৰ কথা কৈছিল। সেই অষ্টমাৰ্গ কি কি আছিলে মই পুনৰ এবাৰ কওঁ যে সৎ বাক্য, সৎ কাৰ্য, সৎ জীৱন, সৎ প্ৰচেষ্টা
সৎ চিন্তা, সৎ চেতনা, সৎ প্ৰতিজ্ঞা আৰু সৎ দৰ্শন, সেয়া আছিলে অষ্টমাৰ্গ। তাৰপিছত মই ক'লোঁ যে বুদ্ধদেৱৰ যিসকল অনুগামী আছিলে, মানে বুদ্ধদেৱে তেওঁৰ শিষ্যৰ সংখ্যা যেতিয়া বাঢ়ি গ'ল, তেওঁলোকক সুসংগঠিত কৰিবৰ বাবে, সুসংহত কৰাৰ বাবে সংঘ প্ৰতিষ্ঠা কৰিছিল। আৰু সেই সংঘত আটাইতকৈ মানুহ কিয় আকৃষ্ট হৈছিল, ইয়াৰ মূল কাৰণটো আছিল যে সমাজৰ উচ্চ নিম্ন এনেকুৱা বৰ্ণ ব্যৱস্থাৰ পৰা সংঘ আঁতৰত আছিল। অৰ্থাৎ সংঘৰ ভিতৰত যোনে শিষ্যত্ব গ্ৰহণ কৰিবলৈ আহিব, তেওঁলোকক যি বৰ্ণৰেই নহওক, শিল্পী হওক, কাৰিকৰ হওক, তেওঁ ৰজা হওক, তেওঁ প্ৰজা হওক, তেওঁ যোনেই নহওক, শ্ৰমিক হওক, দাস হওক, কথা নাই, সকলোকে সমান চকুৰে চোৱা হৈছিল, সকলোকে সমমৰ্যাদা দিয়া হৈছিল। অৰ্থাৎ উচ্চ বৰ্ণ নিম্ন বৰ্ণ এই ব্যৱস্থাটোৰ পৰা আঁতৰি আছিল। গতিকে সমাজত যি ক্ষুদ্ৰ আৰু বৈশ্য আছিল, সেই মানুহসকলে যিহেতু সমাজৰ নিম্ন শ্ৰেণীৰ মানুহ হিচাপে আছিল তেওঁলোকক, গতিকে তেওঁলোকেও যেতিয়া এতিয়া উচ্চ বৰ্ণৰ মানুহৰ লগত সমমৰ্যাদা পালে, গতিকে বুদ্ধদেৱৰ প্ৰতি, বুদ্ধ ধৰ্মৰ প্ৰতি, বুদ্ধ দৰ্শনৰ প্ৰতি, সংঘৰ প্ৰতি তেওঁলোক আকৃষ্ট হ'ল। আৰু এনেদৰে লাহে লাহে বুদ্ধদেৱৰ সংঘৰ সদস্যও বাঢ়ি আহিল আৰু জনপ্ৰিয়তাও লাহে লাহে বাঢ়ি আহিল। সেই জনপ্ৰিয়তা এতিয়াও কিন্তু অক্ষুণ্ণ আছে। গতিকে এই কথাখিনি আজি আমি আলোচনা কৰিলোঁ। আমি পৰৱৰ্তী ভিডিঅ'ত জৈন ধৰ্মৰ বিষয়ে নিশ্চয় আলোচনা কৰিম। কাৰোবাৰ সমস্যা থাকিলে কমেণ্ট ছেকশ্যনত গৈ নিশ্চয় সুধিবা।